প্রথমে আমার পর্বতচরা গাৰো গাঁওবুঢ়া এছ'চিয়েশ্যনৰ হৈ সকলো বিটিচি ৰাইজ আৰু বিটিচি কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন যাচিছোঁ। কাৰণ আমাৰ এই অঞ্চলৰ গাৰো জনজাতিসকলে যোৱা বিটিচি ইলেকশ্যনত আমাৰ BPF দলৰ চিফ ছাৰে আমাৰ গাৰো জাতিৰ কাৰণে ইস্তাহাৰ দিছিল, গাৰো জাতিৰ এটা কপ নমিনেটেড দিম বুলি ইস্তাহাৰ দিছিল। কিন্তু আজি আমি দেখা গ'ল আমাৰ এই চিফ ছাৰে যিটো প্ৰতিনিধি দিছিল আজি এইটো ফলবতৰ নকৰিলে। আমি আস্থা ৰাখিছিলোঁ আমাৰ BPF দলে আমাৰ গাৰো জাতিৰ এটা কপ নমিনেটেড দিম বুলি কোৱাৰ কাৰণে আমি বিপুল ভোটেৰে BPF দলক জিতাই দিছিলোঁ। আৰু আমি ডিমাণ্ড কৰিছিলোঁ আমাৰ এই পৰ্বতজৰা অঞ্চলৰ শ্ৰী ৰাজু মাৰাকক মই প্ৰতিনিধি হিচাপে দিছিলোঁ। কিন্তু আজি আমাৰ BTC কৰ্মকৰ্তা বা চিফ ছাৰে সেইটো ছাকচেছফুল নকৰিলে। তাৰ বাবে আমি গাৰো জাতিৰ হৈ আৰু পৰ্বতজৰা গাঁওবুঢ়া এছ'চিয়েশ্যনৰ হৈ বহুত দুখিত।